শৰৎ আহিল, শেৱালিও ফুলিল। তলসৰা শেৱালিৰ সুবাসে চৌদিশ আমোল বোলাই তুলিলে। আৰু শৰতৰ তলসৰা শেৱালিৰ সুবাস পাই শাৰদীয়ায়ো নামি আহিল ধৰাৰ বুকুলৈ দেৱী দুৰ্গাৰ ৰূপত। আহিন মাহৰ কৃষ্ণপক্ষৰ অন্তিমটো তিথি অমাৱস্যা, আৰু এই অমাৱস্যাই হৈছে মহালয়া। এই দিনটোতে হেনো দেৱী দুৰ্গা নামি আহে ধৰাৰ বুকুলৈ, লগত আহে গণেশ কাৰ্তিক। সংস্কৃতত মহা মানে হ'ল উৎসৱ আৰু আলয় মানে হ'ল ঘৰ, অৰ্থাৎ মহালয়া উৎসৱৰ আৰম্ভণি, যাক আমি দুৰ্গোৎসৱ বুলি কওঁ। লোকবিশ্বাস অনুসৰি মহালয়া দিনাখন হেনো বহুত দেৰিলৈকে শুই থাকিব নাপায়। সেয়েহে ৰাতিপুৱা ৩ বজাতে মই উঠি গা পা ধুই লগৰ কেইজনীমানৰ লগত ময়ো মহালয়াৰ উপলক্ষে ওলাই গৈছিলোঁ ধৰালৈ নামি অহা দেৱী দুৰ্গাৰ আদৰাৰ নিমিত্তে। বহুতেই ভাল লাগিল এই সময়খিনি। এনে লাগিল সঁচাকৈ যেন অশুভ শক্তি নাশ কৰি মানুহৰ মাজত ঐক্য শান্তি স্থাপন কৰিবৰ কাৰণে দেৱী দুৰ্গা নামি আহিছে মৰ্ত্যৰ বুকুলৈ। মহালয়াৰ বিষয়ে ভালদৰে মই একো নাজানো, যদিও যি জানো তাৰে বন্ধুসকলৰ আগত শ্বেয়াৰ নকৰি নোৱাৰিলোঁ। আশা ৰাখিছোঁ মোৰ বন্ধুসকলে মোৰ এই ভিডিঅ'টো আঁকোৱালি ল'ব আৰু ভুল হোৱাখিনি আঙুলিয়াই দেখুৱাই দিব। মহিষাসুৰক সংহাৰ কৰিবৰ বাবে ভগৱান ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰে এক আদিশক্তিৰ সৃষ্টি কৰে। বৰ লাভ কৰা মহিষাসুৰে ৰাক্ষসৰ ৰজা মহিষাসুৰে দেৱতাসকলক অনেক অত্যাচাৰ চলাইছিল। মহিষাসুৰৰ আক্ৰমণত দেৱতাসকলে দেৱলোক ত্যাগ কৰিবলগীয়া হৈছিল। মহিষাসুৰৰ পৰা ৰক্ষা পাবলৈ দেৱতাসকলে ভগৱান বিষ্ণুৰ লগত আদিশক্তিক আৰাধনা কৰিব ধৰিলে। তেতিয়া দেৱতাসকলৰ শৰীৰৰ পৰা এক ৰশ্মিৰ উৎপন্ন হয়, আৰু তেতিয়া এই ৰশ্মিটোৱে আদিশক্তি মা দুৰ্গাৰ ৰূপ ধাৰণ কৰিলে। আৰু এই আদিশক্তি দুৰ্গা দেৱীয়ে মহিষাসুৰৰ লগত 9টা দিন যুদ্ধ কৰিলে আৰু 10 দিনৰ দিনা মহিষাসুৰক বধ কৰে। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে মহালয়াৰ এটা মহত্ব আছে। এই দিনটোৱে পূৰ্বপুৰুষসকলক পিণ্ড দান কৰাৰ শেষৰ দিন। যদি আপোনালোকৰ পূৰ্বপুৰুষসকলৰ মৃত্যুৰ তিথি নাজানে, নাইবা কাৰোবাৰ যদি অকাল মৃত্যু ঘটে, তেতিয়াহ'লে এই মহালয়াৰ দিনটোতে পিণ্ড দিলে তেওঁলোকে মুক্তি পায়। জনবিশ্বাস মতে এই দিনটোত মৃত্যু হোৱাটো অতি সৌভাগ্যৰ কথা। মহালয়াৰ দিনটোতে খনিকৰে দেৱী দুৰ্গাৰ মূৰ্তিত ৰং তুলিকাৰে জীৱন্ত কৰি সজাই তোলে। বহুদিনৰ আগৰে পৰা পূজাৰ বাবে তৈয়াৰ কৰা দেৱী দুৰ্গাৰ চকুজুৰিও অংকন কৰে এই মহালয়াৰ দিনটোতে।